এনি প্ৰিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গগৈ নিশাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ বাতৰি ডিফুত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলাভিত্তিক যুৱ উৎসৱ। গ্ৰাম্য অঞ্চলৰ পৰাহে যুৱ প্ৰতিভা ওলাই আহে সাংসদ হৰেণ সিং বে। ভাৰত চৰকাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অন্তৰ্গত কাৰ্বি আলং নেহেৰু যুৱ কেন্দ্ৰ ডিফুৰ উদ্যোগত আৰু কাৰ্বি আলং পৰ্বত আৰোহী সন্থাৰ সহযোগত আজি ডিফুৰ ৰাংচিনা চাৰাব কালচাৰেল হলত অনুষ্ঠিত কৰা হয় জিলাভিত্তিক যুৱ উৎসৱ। পুৱাৰ ভাগত যুৱক যুৱতীসকলৰ মাজত 6টা শাখাৰ বিভিন্ন প্ৰতিযোগিতাসমূহৰ শুভ উদ্বোধন কৰে সন্মানীয় অতিথি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে। এই লৈ কাৰ্বি আলং নেহেৰু যুৱ কেন্দ্ৰৰ উপ সঞ্চালক পি চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত চৰকাৰে প্ৰতিখন জিলাৰ যুৱকসকলৰ মাজত প্ৰতিভা বিকাশৰ সন্ধানৰ বাবে জিলাভিত্তিক যুৱ উৎসৱৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰতিখন জিলাত দক্ষ বিচাৰকসকলক পৰ্যবেক্ষণত যুৱকসকলৰ মাজত বিভিন্ন প্ৰাইজমনি প্ৰতিযোগিতা অনুষ্ঠিত কৰি জিলা পৰ্যায়ৰ পৰা ক্ৰমে ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিযোগী নিৰ্বাচিত কৰি যুৱক যুৱতীসকলৰ মানসিক উৎকৰ্ষ বিকাশৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰা হয় বুলি জানিবলৈ দিয়ে। এই লৈ আজি এভাৰেষ্ট বিজয়ী খৰচেং টেৰাঙৰ পৰিচালনাত ডিফুৰ ৰাংচিনা চাৰাব কালচাৰেল হলত অনুষ্ঠিত হ'বলগীয়া যুৱ উৎসৱত জিলাখনৰ যুৱক যুৱতীসকলে ক্ৰমে ঐতিহ্য আৰু পৰম্পৰাক লৈ গৌৰৱ কৰোঁ আহক থিম হিচাপে লৈ 15 বছৰৰ পৰা 29 বছৰলৈকে যুৱক যুৱতীসকলে যুৱ লেখক প্ৰতিযোগিতা, যুৱ শিল্প প্ৰতিযোগিতা, পেইণ্টিং, ফটোগ্ৰাফী, বক্তৃতা প্ৰতিযোগিতা আৰু জিলা যুৱ অধিৱেশন অনুষ্ঠিত কৰা হয়। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ হৰেণ সিং বে, বিশিষ্ট অতিথি ক্ৰমে নৱনিযুক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক্ৰমে মধুমিতা ভাগৱতী আৰু সঞ্জীৱ কুমাৰ শইকীয়া, স্থানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড, MSc ফেনপিগা ৰেংমা, কাৰ্বি আলং নেহেৰু যুৱ কেন্দ্ৰৰ একাউণ্টেণ্ট প্ৰগ্ৰাম ছুপাৰভাইজাৰ অমৰ চন্দ্ৰ চৌহান আৰু অৱসৰপ্ৰাপ্ত একাউণ্টেণ্ট প্ৰগ্ৰাম ছুপাৰভাইজাৰ পুতুল সিনহা। নিজৰ ভাষণ প্ৰসংগত সাংসদ হৰেণ সিং বেয়ে কয় যে হিমা দাসৰ দৰে যুৱ প্ৰতিভাসমূহ গাঁৱৰ পৰা ওলাই আহে। স্বাধীনতাৰ অমৃতকালত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱকসকলক আকৰ্ষিত কৰিব পৰা বিভিন্ন স্বনিৰ্ভৰশীল আঁচনিৰে যুৱক যুৱতীসকলৰ উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিধায়ক বিদ্যা সিং ইংলেঙে ভাষণ প্ৰসংগত যুৱকসকলক উদ্দেশ্য কৰি কয় যে যুৱক যুৱতীসকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ প্ৰধান আৰু মুখ্য বস্তুটোৱে হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে পৰম ধন। উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ভাষণ প্ৰদান কৰি নেহেৰু যুৱ কেন্দ্ৰৰ জৰিয়তে যুৱক যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উলিয়াই অনাটোৱে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্দেশ্য বুলি মন্তব্য কৰে। নৱপ্ৰজন্মৰ আগুৱাই নিয়াৰ বাবে কাৰ্বি আলং নেহেৰু যুৱ কেন্দ্ৰৰ শলাগ লয়। নৱনিযুক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জিলাখনৰ যুৱক যুৱতীসকলৰ বিকাশৰ বাবে আৰক্ষী অধীক্ষক হিচাপে সকলো সহায় সহযোগিতা আগবঢ়োৱা হ'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই আজিৰ এই উৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত কৰা প্ৰতিযোগী হৈছে ডেক্লামেশ্যন প্ৰতিযোগিতাত ছাৰ পিনপো তেৰণ প্ৰথম, নাং টিছমচেং শ্যাম জন্তুশীল ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হয়। কবিতা প্ৰতিযোগিতাত কেমৰিন টাৰাংপি, মংৱে ইংলেং আৰু কৰ্ণেলিয়াছ হানছে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান গ্ৰহণ কৰে। যুৱ সংবাদ প্ৰতিযোগিতাত নাং থিহম চেং শ্যাম, ৰাইকম মিল্লিক আৰু ছাৰ পিনপো তেৰণ আদিত্য মহাত্ৰ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান গ্ৰহণ কৰে। আৰ্ট প্ৰতিযোগিতাত হিনচং ৰংপি, সুস্মিতা গুৰুং আৰু অভিজিত দাসে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান গ্ৰহণ কৰে। ফটোগ্ৰাফী প্ৰতিযোগিতাত নেকহত চংলৈ, দুৰ্মিচন তেৰণ আৰু পূৰ্ণচন্দ্ৰ সিংহ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান গ্ৰহণ কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক নৃত্য
প্ৰতিযোগিতাত কাৰ্বি সাংস্কৃতিক দলে প্ৰথম পুৰস্কাৰ, গাৰো সাংস্কৃতিক দলে দ্বিতীয় আৰু ডিমাছা সাংস্কৃতিক দলে তৃতীয় পুৰস্কাৰ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বত দেখুৱাই দিছে যে যোগ সাধনা কৰিব লাগে, গোটেই বিশ্বতে দেখুৱাই দিছে। য'ত নেকি ইউএনেও প্ৰস্তাৱটো দাখিল কৰি ইউএনৰ উপস্থিত মাননীয় আমাৰ অনাৰেবল MP হৰেন সিং বে ডাঙৰীয়া, সভাত উপস্থিত বিদ্যা সিং ডেপুটি ডাইৰেক্টৰ নেহেৰু যুৱ কেন্দ্ৰ মিষ্টাৰ চক্ৰৱৰ্তী আৰু উপস্থিত আমাৰ যুৱ বন্ধুসকল, যুৱক যুৱতীসকল আৰু উপস্থিত ৰাইজ আৰু মেম্বাৰ্ছ অফ দ্য এষ্টিম প্ৰেছ। আজি মই অত্যন্ত ভাল লাগিছে যে মই এদিন হৈছে মই ইয়াত জইন কৰা, মই 17 তাৰিখে জইন কৰিছোঁ আৰু আজি নেহেৰু যুৱ কেন্দ্ৰৰ এটা প্ৰগ্ৰেমত মই আহিবলৈ এই অপৰচুনিটি পালোঁ আৰু ইমান সুন্দৰ এটা পৰিৱেশত আহি পালোঁ। আমাৰ মাননীয় সাংসদ হৰেন সিং বে ডাঙৰীয়াক মই অভিনন্দন জনাব খুজিছোঁ আৰু আমাৰ জিলাত নৱনিযুক্ত উপায়ুক্ত বাইদেউক মই আদৰণি জনাইছোঁ। ইয়াত উপস্থিত থকা আমাৰ ডেপুটি ডাইৰেক্টৰ চক্ৰৱৰ্তী ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ। ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক মই অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল, যিসকলে দিনজোৰা কাৰ্যসূচী ইয়াত উপভোগ কৰি পেলাই এই অনুষ্ঠানটো আগবঢ়াই নিছে, মই সকলোকে অভিনন্দন জনাইছোঁ। মোৰ নাম শ্ৰী সঞ্জীৱ কুমাৰ শইকীয়া। মই কাৰ্বি আংলং জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছোঁ আৰু মই যোগদান কৰা যোৱা 12 তাৰিখে মই যোগদান কৰিছোঁ আৰু মই কৰ্তব্যৰত বৰ্তমান। ইতিমধ্যে এই মিটিংখনৰ বিষয়ে যথেষ্ট অলৰেডি মোৰ প্ৰিভিয়াছ বক্তাসকলে কৈছে। নহৰু যুৱ কেন্দ্ৰৰ এই যিটো সভা আয়োজন কৰিছে আজি, ইয়াৰ উদ্দেশ্য ইতিমধ্যে ব্যাখ্যা কৰিছে। মই খালি এটাই কথা ক'ব খোজোঁ, এই যিটো নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মটোক আমি আগুৱাই লৈ যাবলৈ নহৰু যুৱ কেন্দ্ৰই যি অৰিহণা আগবঢ়াইছে তাক আমি প্ৰশংসা জনাইছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা অনুষ্ঠান হৈ বিভিন্ন ধৰণৰ অনুষ্ঠান, এনেকুৱা বিভিন্ন ধৰণৰ যেনেকৈ ফাৰ্ডাৰ আৰু ৰুৰেল বিভিন্ন জেগাত গৈ আমি যাতে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিব পাৰোঁ আৰু কৰি আমি যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, যিসকল প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, সেইসকলক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, সেই ৰোলটো যাতে প্লে কৰিব পাৰে, সেইটোৱে মই আশা ৰাখিছোঁ। আৰু মই মোৰ কাৰ্যকালত যাতে মই গোটেই সকলো কাৰ্বি আংলং জিলাবাসীক যাতে মই মোৰ পিনৰ পৰা SP হিচাপে যি সহায় সহযোগিতা লাগে, যি মোৰ কৰ্তব্য পালন কৰিব পাৰোঁ, সেয়ে মই আশা ৰাখি মোৰ কৰ্তব্য, মোৰ ভাষণ মই সামৰণি মাৰিলোঁ। ধন্যবাদ। জিলা ভিত্তিক যি যুৱ উৎসৱ পাতিছে এই সন্দৰ্ভত ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু খেল বিভাগৰ নিৰ্দেশত নেহেৰু যুৱ কেন্দ্ৰৰ বিষয়ে আজি যুৱ উৎসৱ অনুষ্ঠিত কৰিছে। এইটো টোটেল 6টা ইভেণ্টত কম্পিটিশ্যনবোৰ পতা হৈছে। ইয়াত আমাৰ অলৰেডি 3টা ইভেণ্টত অলৰেডি কম্পিটিশ্যন চলি আছে। আমি টিপুত প্ৰতিযোগী আছে, প্ৰতিযোগীৰ পৰা খুব সুন্দৰ আমি হেৰি পাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ ইয়াত যিখিনি প্ৰতিযোগীয়ে ভাগ লৈছে তেওঁলোকে আজি ডিপুৰ পৰা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড লৈ পেলাই ষ্টেট লেভেলত যাব আৰু ষ্টেট লেভেলৰ পৰা তেওঁলোক নেশ্যনেল লেভেললৈকে যাব। গতিকে আমি ইয়াত প্ৰতিটো ইভেণ্টত তিনিজন জাজ আমি নিমন্ত্ৰিত কৰিছোঁ আৰু ইয়াত আজি আমাৰ জাজকেইজনে যিটো ডিচিশ্যন দিব আমি সেইটোৱে ফাইনেল সিদ্ধান্ত বুলি ধৰিম। আৰু ইয়াত আজি কম্পিটিশ্যন শেষ হোৱাৰ পিছতেই ইভিনিঙত 2টা বজাৰ পৰা
মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত আমাৰ আজি ডিফুৰ MP ছাৰ MLA ছাৰ DC মেডাম তেখেতসকল আহিব আৰু আমি তাতে আমাৰ আজি কম্পিটিশ্যনত পুৰস্কৃত হোৱা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰিম।